সকলোকে নমস্কাৰ জনালোঁ। মই মীনাক্ষী, মোৰ অন্য এটা ভিডিঅ'লৈ আজি অসমীয়া গহনাৰ কিছুমান ডিজাইন আনিছোঁ। আপোনালোকৰ যদি ভাল হয় ল'ব পাৰিব আৰু একেবাৰে কম দামতে দিয়া হৈ আছে। আহকচোন নহ'লে চাওঁ কেনেকুৱানো আহিছে আৰু যদি লগা হয় মোৰ লগত যোগাযোগ কৰিব পাৰিব। আহক, খুবেই কম দামত দিয়া হৈ আছে। ইয়াৰ লগত যেতিয়া জড়িত মই সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু আপোনালোকৰ যদি প্ৰয়োজন হয় তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব। চাওকচোন কেনেকুৱা লাগিছে। দাম একেবাৰে কম হয়, বেছি দাম নহয়। আৰু আজিকালি অসমীয়া গহনাৰটো প্ৰাধান্য বহুত বেছি বাঢ়িছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ। আপোনালোকৰ মতামতবোৰ ইমান ধুনীয়া। পৰহি কাপোৰ দেখাইছিলোঁ, তাতো বহুকেইজনে বিচাৰিছে। গতিকে যদি লগা হয় মোৰ লগত যোগাযোগ কৰিব পাৰে। বেছি দাম নহয়। কেনেকুৱা লাগিছে সেইটো চাওকচোন। ডিজাইনবোৰ একদম চিম্পুল হয় আৰু দেখিব খুবেই ধুনীয়া হয়। আৰু ইয়াৰ লগত গেৰেণ্টি থাকিব, পটককৈ কেতিয়াও বেয়া হৈ নাযায়।